বুকুল চন্দ্ৰ বসুমতাৰী এজন ফেমাছ ৰাইটাৰ লগতে এজন ডাঙৰ ৰিজাৰ্ভ বেংকত কাম কৰি ৰিটায়াৰ হয় মুম্বাইৰ বাসিন্দা হ'ল মই ছাৰৰ পৰা জানিবলৈ চেষ্টা কৰিম কেতিয়া কি কাম কৰিবলৈ সক্ষম হ'ল লগতে কি কিতাপ লিখিছে মই জানিবলৈ চেষ্টা কৰিম এতিয়া কি কণ্ডিশ্যনত আছে আৰু ক'ত থাকে মই জানিবলৈ চেষ্টা কৰিম ছাৰ কেতিয়া ৰিটায়াৰ হৈছিল আৰু ক'ত পৰা এতিয়া ক'ত থাকে অলপমান ক'ব নেকি মই 2008 নেশ্যনেল হাউজিং বেংকৰ পৰা জেনেৰেল মেনেজাৰ হিচাপে ৰিটায়াৰমেণ্ট ল'লোঁ তাৰে পিছত মই বিভিন্ন প্ৰজেক্ট ৱৰ্ল্ড বেংকৰ প্ৰজেক্ট ইউনাইটেড কিংডমৰ কিছুমান হাউজিং ৰিলেটেড প্ৰজেক্ট সেইবিলাকতো কাম কৰিছোঁ তাৰ বাহিৰেও ইণ্ডিয়াৰ ভাৰতৰ কিছুমান হাউজিং ফাইনেন্স কোম্পানীজবিলাকে মোক কনচালটেণ্ট হিচাপে নিযুক্ত কৰিছিল আৰু মই 2016লৈকে বিভিন্ন প্ৰজেক্ট আৰু বিভিন্ন কোম্পানীত কনচালটেণ্ট হিচাপে কাম কৰিছোঁ এতিয়াও মণিপুৰৰ এটা হাউজিং ফাইনেন্স কোম্পানীয়ে মোক কনচালটেণ্ট হিচাপে ৰাখি আছে আৰু তেওঁলোকে অনলাইন যোগেদি মোৰ মতামত অভিমত লৈ থাকে আৰু সেই হিচাপত ময়ো যিহেতুকে মই হাউজিং ফাইনেন্সত বহু বছৰ কাম কৰিছোঁ মোৰ অভিজ্ঞতাৰ পৰা যিখিনি সক্ষম হয় মই তেওঁলোকক পৰামৰ্শ দি থাকোঁ তাৰ বাহিৰেও মোৰ আগৰ পৰাই কলেজত পঢ়াৰ পৰাই মোৰ লিখাৰ এটা হবি আছে এই হবি হিচাপে মই আৰ্টিকেল লিখি বহুতো নিউজ পেপাৰ সাদিনীয়া এদিনীয়া বা মাহেকীয়া আৰু স্কুল কলেজৰ যিবোৰ আলোচনী সেইবিলাকতো লিখি মোৰ লিখনি প্ৰকাশ কৰিছিলোঁ তাৰ বাহিৰেও BPFৰ যিটো বড়োলেণ্ড তাতো মই বহুতো মোৰ লিখনি প্ৰকাশ কৰাইছোঁ আৰু বিভিন্ন কলেজৰ পৰা যিবোৰ আলোচনী ওলায় সেইবিলাকতো লিখি মোৰ আৰ্টিকেল ছপা কৰাইছোঁ তাৰ বাহিৰেও যুগমীয়া ৰেকৰ্ডৰ কাৰণে মই ভালেখিনি কিতাপ লিখি প্ৰকাশ কৰিছোঁ লিখনিৰ প্ৰথম প্ৰকাশ হিচাপে মডাৰ্ণ চিভিলাইজেশ্যন ইন ইণ্ডিয়া এইখন লিখি প্ৰকাশ কৰিছোঁ তাৰে লগতে ভগৱত গীতা যিটো হিন্দুসকলৰ ধৰ্মপুথি সেইটো বড়ো ভাষাত মই অনুবাদ কৰি উলিয়াইছোঁ তাৰপিছত বড়ো ভাষা যে এটা ডাঙৰ ভাষা আৰু ইয়াৰ উৎপত্তি বহুত পুৰণি সেইটো লৈ পেলাই মই বড়ো ৰাও পালি প্ৰাকৃত আৰু সংস্কৃত এনে সম্বন্ধে বড়ো ভাষাত লিখিছোঁ এই কিতাপখন বহুমূলীয়া তাত প্ৰাকৃত ভাষাৰ বিষয়ে লিখি ভাৰতৰ আদিমতম যিটো ভাষা কোনটো সাম্ৰাজ্যৰ পৰা এই ভাষাটো লিখা হৈছিল আৰু তাত সেইটো ভাষাৰ লগত বড়ো ভাষাৰ যিটো সম্বন্ধ সেইখিনি লিখি উলিয়াইছোঁ লিখি প্ৰকাশ কৰিছোঁ তাৰ বাহিৰেও কনচাইজ হিষ্ট্ৰী অফ দি বড়োজ এটা বুৰঞ্জী লিখিছোঁ মই ভাৰতৰ বুৰঞ্জীৰ লগত বড়োসকলৰ বুৰঞ্জীৰ কি সম্বন্ধ আছে বড়োসকল কিমান পুৰণি জাতি
সেইটো লিখি উলিয়াইছোঁ মই তাৰে ছাপোৰ্ট হিচাপত এটা ইংৰাজীত আৰু এখন লিখিছিলোঁ মই লিখিছোঁ এইটো প্ৰকাশ পাইছে স্যাৰ এতিয়ালৈকে কিমানটা কিতাপ লিখিছে